স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আইমণি দাস। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে আৰু মোৰো ভালে। আজি মই নামঘৰ গৈ আছোঁ, ঘৰৰ ওচৰতে দেখাই আছোঁ আপোনালোকক। এয়া নামঘৰ আহি পালোঁ আৰু এয়া ওচৰৰ বা এজনী ভণ্টি। এয়া নামঘৰ আহি পালোঁ আৰু প্ৰসংগ কৰি আছে, চাওক। আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ। প্ৰসাদ দি আছে, প্ৰসাদ দি আছে। এয়া প্ৰসাদ দি আছে, এয়া তাই প্ৰসাদ পালে আৰু ময়ো পালোঁ। এয়া প্ৰসাদ খাই হৈ গ'ল। এতিয়া যাম আৰু অলপ টাইম যাম আৰু আমাৰ এয়া ধুনু, এয়া আমাৰ ধুনু গামোচা লগাই দিম। এইটো এটা টিকলা। এইটো চাওক, চিঞৰ ধুনু, চিঞৰ। চুমা দেখাই দিয়ে মোক এটা ভালদৰে। সোমাই ল'লোঁ আৰু এতিয়া ঘৰ যাওঁ। ইফালে চেফা কৰি আছে, সাৰি আছে, মানে এতিয়া আমি যাই আছোঁ। বাইদেউ বহুত কথা কয়। এতিয়া আপোনালোকক খবৰ দিব নাই আৰু মই যাওঁ। বাই বাই। এতিয়া ঘৰ যাওঁ। এতিয়া মই আহিছোঁ সেইখন ৰাস্তা। এতিয়া সেই সোপা মানুহ ৰখি আছে। এতিয়া আকৌ আহিম। আঐ, এয়া পুখুৰীত পানী চাওক। এতিয়া আকৌ আহিলোঁ। ভৰ্তি হৈ গৈছে। এয়া বাজনী এজনী মুণ্ডা হয়, চাহ লৈ ৰখি আছে। অকলে খাবনে মোকো দিব? এই বাইদেউ লাজ পাইছে, কত মুখখন ঘূৰাইছে। টিকলা তেনে এতিয়া ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। এতিয়া পাহৰি নাযাব, আকৌ আহি আছোঁ। বাই বাই। বহুত কথা কৈ তাই।